तो हे दोस्तों तो वेलकम टू माय चैनल दिपज्योतिस ब्लॉग আৰু আজি আপোনালোকে দেখিবলৈ পাব সৰস্বতী পূজা আমাৰ কলেজত কেনেকৈ পালন কৰা হয় তো মোক কেনেকৈ দেখিছে ভাল লাগিছে না তো ভিডিওটো হেকলৈ চাই থাকক আৰু আজি বহুত কিবা কিবি দেখিবলৈ পাব আমাৰ কলেজত চাই আছো ব্লগ গতে তালা সালা মাৰিলো আহক খসৰ কাৰণ ঘৰত কোনো নাই আমাৰ মা গৈছে কামলৈ তো তালা মাৰি দিও তো আৰু গাড়ীখন ধুই দিছিলো কাৰণ যে সৰস্বতী পূজা তো ইয়াকে লৈ যাব লাগিব তো তাৰ কাৰণে গাড়ীখন ধুই দিছিলো এতিয়া শুকাইছে আৰু চাব লাগে এতিয়া তো বলক আমি ভিডিওটো আৰম্ভ কৰো হোণ্ডা तो माने सब सो जरा लगन ना है आई बिला तो আমি হেঙা চেঙা কাৰি কেনে পেটটো পূজা কৰি ললো ৰোল এটা দি তো আমি এতিয়া আৰু একবাৰ ভিতৰে যাম চাই থাকক তো আমি বহুত টাইম বহাৰ পিছত কাকো চিনিও নাপাওঁ একো নাপাওঁ মানে অন্যদিনা দেখা পাই থকা চলিবিলাকক আজি চিনি নোপোৱা হৈছোঁ কিবা হ'ল আৰু দেখাই পোৱা নাই আজি চলিবিলাকক তো আমি সেইকাৰণে অলপমান কোণাতে বহি কিনে চাই আছোঁ মানুহবিলাক কাই কয় কিন্তু আজি তেওঁলোকে চিনি পোৱা নাই কোন বা ক'ত আছে তো বহিছোঁ আৰু অলপ হা খোৱাৰ আয়োজন চলি আছে নেদেখা ভালে ৰাখিছে আৰু বহুত দেৰি মূৰত আৰু একবাৰ খাব গৈছোঁ তো ৰখি আছোঁ খাবাকৈ তো পৰঠা অৰ্ডাৰ দিছোঁ পৰঠা খাব লাগে এইফালে পৰঠা হৈ গৈছে আৰু মোক গোটেই কি চাই আছে এইফালে গম নাপাওঁ সেই এজনে তো খাব লাগে তো সেই বস্তুটো এই আমাৰ কলেজ যিখিনি দেখা পাইছে আৰু সেইফালেও আছে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইবিলাক চাওক এইবিলাক মানে নলেজৰ কাৰণে ইয়াতে লগাই থোৱা হৈছে অৰ্থজ্যোতি তো আৰু ইয়াতে চাওক সৰু সুৰা পইচাবিলাক আছে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই এই দোস্ত আমি সম্পূৰ্ণতো ভবা নাছিলোঁ যে আমি যে কলেজত পূজা চাব আহিম আৰু ইয়াৰে আপিগিলা চাম তো মোক দোস্ত কি কৰা দোস্ত আমি আৰু ঘৰত যাম আৰু বেছি টাইম নাই আৰু দোস্ত অলপমান আপি চাই আছোঁ